নমস্কাৰ, সকলো নিশ্চয় ভালে আছে নহয় জানো বাৰু। এয়া চাওকচোন, আমাৰ ভালুকপৰা নামঘৰত 7 দিনীয়াকৈ ভাগৱত পাঠ হৈছিলে আৰু আজি শেষৰ দিনা এয়া ভাগৱত লৈ নামঘৰৰ ভিতৰতে অলপ ভ্ৰমণ কৰিছে। চাওকচোন বাৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো। বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয়
এই ভিডিঅ'টো এতিয়াৰ নহয় আকৌ দেই, আপোনালোকে এতিয়াৰ বুলি ভাবি ভুল নুবুজিব। এই ভিডিঅ'টো আচলতে আজি 2 বছৰৰ আগৰ ভিডিঅ' হয়। মই এনেই ভাল লাগিলে কাৰণে আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এই ভিডিঅ'টো আচলতে লাষ্টৰখিনিহে,